অসমৰ নাৰী সমাজক অপমান কৰিলে মুখ্যমন্ত্ৰীয়ে সতীত্ব হেৰুৱাই চাকৰি লৈছিল অসমীয়া যুৱতীয়ে কংগ্ৰেছ দলৰ শাসন কালত অকল টকা নহয় সেই ৰিপৰ্টত লিখা আছে ছোৱালীয়ে আৰু কিবা কিবি কৰিব লাগিছিল কব মই নোৱাৰো মুখ খুলিব মই নোৱাৰো লিখা আছে পঞ্চায়ত নিৰ্বাচনত ভোটৰ লালসাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত নকৰিবলগীয়া কাম কৰি ছোৱালীবোৰে চাকৰি পাইছিল বুলি কোৱা মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সোমবাৰে মুখ্যমন্ত্ৰীয়ে এখন নিৰ্বাচনী সভাত বিপ্লৱ শৰ্মাৰ আয়োগৰ উদ্ধৃতি দি কংগ্ৰেছৰ দিনত চাকৰি ল'বৰ বাবে টকা দিয়াৰ উপৰিও ছোৱালীবোৰে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছিল বুলি মন্তব্য কৰিছিল কংগ্ৰেছৰ দিনত বেয়া ৰাস্তাৰে চাকৰি ল'বলগীয়া হৈছিল অসমীয়া যুৱতীয়ে দিনত চাকৰি এটা পাবৰ কাৰণে লাখ লাখ টকা ঘোষ দিব লাগিছিল অংগনবাদী চাকৰি এটাৰ কাৰণেও 1 লাখ 1.5 লাখ টকা ঘোষ দিব লাগিছিল আজি মই যদি বিজেপিৰ কাৰ্যকৰ্তাসকলক কওঁ যে মই এটা চাকৰি দিম মোক 5 লাখ টকা তুলি দিয়ক সকলোৱে দিব 3 লাখ 4 লাখ 5 লাখ অসমীয়া মানুহে চাকৰিৰ কাৰণে দিব ৰেডি হৈ থাকে এই যে কংগ্ৰেছৰ নেতাবিলাকে ঘৰ বনাইছে গাড়ী কিনিছে আধা চৰকাৰী চাকৰিৰ নামত দালালি কৰি লোৱা টকাৰে তেওঁলোকে ঘৰ বনাইছে গাড়ী কিনিছে কংগ্ৰেছে ইমান চাকৰিও দিয়া নাই মই 1.5 লাখ চৰকাৰী চাকৰি দিছো যদি মই মাত্ৰ 1 লাখ টকা ললোহেঁতেন 1500 কোটি টকা মোৰ ঘৰত আহিলেহেঁতেন আৰু আমাৰ কাৰ্যকৰ্তাবিলাকৰো ঘৰ বনিলেহেঁতেন গাড়ী কিনিলেহেঁতেন 2 লাখ ললে 3000 কোটি টকা মোৰ ঘৰত আহিলেহেঁতেন কিন্তু অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা এখন চৰকাৰ ৰাইজে দেখা পাইছে যোনে চাকৰিৰ নামত তামোল পান এখনো খোৱা নাই প্ৰথমবাৰৰ বাবে এনেকুৱা চৰকাৰ দেখা পাইছে চৰকাৰী চাকৰিৰ নামত মানুহৰ পৰা টকাৰ লুণ্ঠন 20 জনৰ পৰা টকা ল'ব চাকৰিও নাপায় টকাও যায় চাকৰিও যায় এপিএছচিত চাকৰিৰ কাৰণে 1 কোটি 1.5 কোটি টকা ঘোষ দিছিলে আৰু জাষ্টিস বিপ্লৱ শৰ্মা কমিশন ৰিপৰ্ট এছেম্বলিত গৈছে আপোনালোকে পঢ়ি চাব কংগ্ৰেছ দলৰ শাসন কালত অকল টকা নহয় সেই ৰিপৰ্টত লিখা আছে ছোৱালীয়ে আৰু কিবা কিবি কৰিব লাগিছিল কব মই নোৱাৰো মুখ খুলিব মই নোৱাৰো লিখা আছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিল কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা কৰি বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ মহিলা কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে মহিলা কংগ্ৰেছে মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলা সমাজৰ আগত ক্ষমা বিচাৰিব লাগে কেৱল মহিলায়ো নহয় সভাপতি ভূপেন বৰাইও জাঙুৰ খাই উঠিছে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ অসম বুলি বাছি আছে মুখ্যমন্ত্ৰী বাংলাদেশ নতুবা শ্ৰীলংকা ফালে মুখ্যমন্ত্ৰীৰ অৱস্থা বেয়া হলহেঁতেন আৰু এইটো সৰু কথা নহয় কিন্তু অসম বুলি এতিয়ালৈকে মুখ্যমন্ত্ৰী বাছি আছে বাংলাদেশত হোৱা হলে শ্ৰীলংকাত হোৱা হলে এতিয়া মুখ্যমন্ত্ৰী অৱস্থা কিন্তু বহুত বেয়া হলহেঁতেন বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ দৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেনেকুৱা এটা পৰিৱেশ বনাব বিচাৰিছে অসমত মুখ্যমন্ত্ৰীক বান্ধি দিয়া হল সময়সীমা অসমৰ মহিলাক ক্ষমা খুজিব লাগিব আৰু এইটো সৰু কথা নহয় কিন্তু অসম বুলি এতিয়ালৈকে মুখ্যমন্ত্ৰী বাছি আছে বাংলাদেশত হোৱা হলে শ্ৰীলংকাত হোৱা হলে এতিয়া মুখ্যমন্ত্ৰী অৱস্থা কিন্তু বহুত বেয়া হলহেঁতেন এইবিলাক কথাৰ কাৰণে বাংলাদেশ শ্ৰীলংকাত এই যে বিছনাত গৈ পেলাই যে প্ৰাইম মিনিষ্টাৰ বিছনাত যে শ্ৰীলংকাত মানুহ যে শুই দিছে এই যে বাংলাদেশৰ যে প্ৰধানমন্ত্ৰী হেলিকপ্টাৰ লৈ যে পলাই যাবলগীয়া হৈছে অসমত হিমন্ত বিশ্ব শৰ্মাই তেনেকুৱা এটা পৰিৱেশ বনাব বিচাৰিছে মই সেইকাৰণে তেওঁৰ সুমতি আহক বুলি তেওঁ ক্ষমা খুজিবলৈ কৈছিলোঁ যদি আজি 12টালৈকে ক্ষমা নোখোজে কালিলৈ আমি জিলাই জিলাই কেছ দিম আৰু আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানে দিল্লীত গৈ
ওমেন কমিশনত কেছ দিব এইটো আমি ইমান সহজে মানি নলওঁ কাৰণ মহিলাৰ সতীত্ব সম্পৰ্কত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে সেইসকল মহিলাৰ ল'ৰা ছোৱালী আছে স্বামী আছে পৰিয়াল আছে সমাজ আছে তেওঁলোকৰ ওপৰত অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ এওঁ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আমাৰ দিনত চাকৰি পালে ইমান ডাঙৰ অপৰাধী বুলি ক'ব পাৰেনে চাকৰি পোৱাটো এগৰাকী মহিলা সেই সময়ত ভেকেঞ্চি আছিলে চাকৰি ওলাইছে অসমৰ মহিলাই এপ্লাই কৰিছে ইণ্টাৰভিউ দিছে চাকৰি পাইছে ইউনিভাৰ্চিটিত চাকৰি পাইছে APSCত পাইছে কলেজত পাইছে অংগনাবাদী আশা কৰ্মী নাৰ্ছ এইবিলাক মহিলাৰ গাত অপৰাধ কি তাৰমানে কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকালত মহিলাবিলাকে চাকৰি ল'বলৈ আহিব নালাগিছিল নেকি সেইকাৰণে মই কৈছোঁ যে যেতিয়া ইতিহাস হিমন্ত বিশ্বই পাহৰিছে যেতিয়া মহিলাৰ শালীনতা ভংগ কৰা হৈছে ৰাৱণৰ কি হ'ল দুৰ্যোধনৰ কি হ'ল ল'ৰা ৰজাৰ কি হ'ল এই একে গতি হিমন্ত বিশ্ব শৰ্মাৰ হ'বলৈ গৈ আছে ইফালে অখিল গগৈৰ একেই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাক চৰম অপমান কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলৰ ওপৰত যি মন্তব্য প্ৰকাশ কৰিছে তাৰ পাছত আচলতে অসমৰ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ হ'ব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সমগ্ৰ মহিলা সমাজক অপমান কৰিছে আৰু সেইকাৰণে কংগ্ৰেছ দলক বিশেষভাৱে মই আহ্বান জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকে নিৰ্বাচন আয়োগৰ ওচৰত তেওঁ কোনোদিন যাতে ইলেকশ্যন খেলিব নোৱাৰে তাৰ কাৰণে আবেদন কৰিব লাগে দাবী জনাব লাগে আৰু লগতে অনতি বিলম্বে থানাত গোচৰ দিয়াৰ পাছত কোৰ্টত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দি অসমৰ মুখ্যমন্ত্ৰীৰ পদ খাৰিজ কৰিবৰ কাৰণে কংগ্ৰেছে আগভাগ ল'ব লাগে আৰু লগতে মই অসমৰ সমগ্ৰ অসমৰ মহিলা সমাজক বিশেষকৈ নাৰী সংগঠনসমূহক আহ্বান জনাইছোঁ মহিলা সংগঠনসমূহক আহ্বান জনাইছোঁ যে সকলোৱে মিলি অনতি বিলম্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি ৰাজ্যজুৰি আন্দোলন কৰি তুলিব লাগে কাৰণ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ মহিলা সমাজক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ মহিলা সমাজে কংগ্ৰেছৰ দিনত মানে কি কয় কংগ্ৰেছৰ কোনোবা মানুহৰ লগত সতীত্ব বিক্ৰী কৰি সেই চাকৰি পাইছে বুলি ঘোষণা কৰিছে গতিকে তেনেকুৱা এজন মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে নহলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট